মানে কি মানে এই আমাৰ দলংখান যাতে ইয়াৰ ছাইডত থু খেকাৰ তামোল শিখৰ বিমল ৰজনীৰ পিক চিক পেলেই যাতে দলঙৰ কাষটো লেতেৰা নকৰে এয়ে মোৰ আমাৰ সকলো জাতিলৈ এয়ে মোৰ অনুৰোধ থাকে দলংখনৰ দেখাত কেনেকুৱা হয় এইটো আপোনালোকে ভাবি চাওকচোন বাৰু দেখাত উল্টা পুল্টাকৈ ত'ত থু খেকাৰ পিক চিক পেলেই কেনে দেখা হয় দলংখন নতুনকৈ দলং বনোৱা দলং বুলি কিবা ক'ব পাৰিনে নতুনকৈ দলঙৰ দেখোন অৱস্থাই নোহোৱা কৰি দিয়ে কেনেকৈ হ'ব সেইকাৰণে আমাৰ অসমৰ উন্নতি নাই এইখনে সকলোৱে আপোন ভালেই জগত ভাল এই কথাষাৰ মনত ৰাখি আপোনালোকে যাতে পৰিষ্কাৰ কৰি ৰাখে যে নাই মোৰ অনুৰোধ থাকিলা